সূচনা এই ভিডিঅ'টো কেৱল ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবেহে। ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালী অনুগ্ৰহ কৰি ভিডিঅ'টো নাচাব। লগতে জনাওঁ যে দৰ্শকৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখিহে ভিডিঅ'বোৰ বনোৱা হৈছে। আজি মই ক'ব ওলোৱা কাহিনীটো হৈছে মোৰ জীৱনত হোৱা বাস্তৱ এটা সঁচা কাহিনী। মোৰ ঘৰ যোৰহাটৰ এখন সৰু গাঁৱত। মোৰ নাম আদিত্য। মোৰ বয়স ৩০ বছৰ। মই যোৰহাটৰে এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰোঁ। মোৰ লগত আমাৰ গাঁৱৰে সংগীতা খুৰীৰ লগত হোৱা ৫ দিনীয়া যৌন সম্পৰ্কৰ কথা ক'ব লৈছোঁ। সংগীতা খুৰীৰ গিৰিয়েকৰ মৃত্যু হোৱাৰ ৪ বছৰ হ'ল। সংগীতা খুৰীৰ গিৰিয়েক কেঞ্চাৰ বেমাৰত মৃত্যু হ'ল। সংগীতা খুৰীৰ বয়স ৪৮-৪৯ হ'ল। খুৰীৰ বয়স হৈছে যদিও বয়স হোৱা যেন নালাগে। সদায় নিজৰ স্বাস্থ্যৰ যতন লয়। খুৰী গাঁৱত থকা মেডিকেলখনত আশাকৰ্মী কৰে। গিৰিয়েকে স্কুলত চকীদাৰ কৰিছিল। মোৰ ঘৰৰ পৰা সংগীতা খুৰীৰ ঘৰলৈ ১৫ মিনিট সময় লাগে। সংগীতা খুৰীৰ ঘৰ পাবলৈ। খুৰীৰ ল'ৰা দুটা। এটা অৰ্থাৎ ডাঙৰ ল'ৰা গুৱাহাটীত থাকে, সৰু ল'ৰা গাঁৱত থাকে। মই আৰু সৰু ল'ৰা একে সমবয়সীয়া। সেইকাৰণে মই সংগীতা খুৰীৰ ঘৰলৈ সঘনাই যাওঁ টাইম পাছ কৰিবৰ কাৰণে। খুৰীৰ ডাঙৰ ল'ৰা গুৱাহাটীৰ কোম্পানী এটাত চাকৰি কৰে। সৰু ল'ৰাই ঘৰতে ব্যৱসায় কৰে। সেই দিনটোৰ কথা খুৰীৰ সৰু ল'ৰাই মোৰলৈ ফোন কৰিলে আৰু সুধিলে, ক'ত আছ? মই ক'লো, কামত। খুৰীৰ ল'ৰাটোৱে ক'লে, কথা এটা কম, বেয়া পাবি নেকি? মই ক'লো, কি কথা? তই আজি আমাৰ ঘৰত ঘৰৰখীয়া হ'ব লাগে। মানে তাই অকলে থাকিব নালাগে। মোৰ মা লগত থাকিব। মা অকলে থাকিবলৈ ভয় কৰে বাবে তোক ক'ব ক'লে মাই। মই গুৱাহাটী যাব লাগে। আজি দাদাৰ গা ভাল নহয়, সেইকাৰণে ক'লো। মই ক'লো, তই কেতিয়া গৈ ঘূৰি আহিবি? সি ক'লে, ৪ দিনমান থাকি ঘূৰি আহিম ক'লে সি। মই ক'লো, তেতিয়া মই আমাৰ ঘৰৰ কথাটো কৈ দিবি যে মই তহঁতৰ ঘৰত থাকিম বুলি। সি ক'লে, হ'ব তেতিয়া মই কৈ দিম বুলি ক'লে সি আৰু ঘৰতো জনালোঁ। সেইদিনা মই কামত থাকোঁতে দিনৰ ২ বজাৰ মোৰলৈ সংগীতা খুৰীৰ ফোন আহিলে। মোক খুৰীয়ে ক'লে, ক'ত আছা? মই ক'লো, কামত। খুৰীয়ে ক'লে, ধুনু ফোন কৰিছিলে নেকি? সেইখিনিতে কৈ থৈছোঁ। ধুনু হ'ল খুৰীৰ সৰু ল'ৰাৰ নাম। মই ক'লো, অঁ ফোন কৰিছিলে। মই ক'লো, আপোনালোকৰ ঘৰত থকাৰ কথা ক'লে সি। খুৰীয়ে ক'লে, অঁ আহিবা বুলি ক'লে। পিছে তুমি কামৰ পৰা কেতিয়াত ঘৰ পোৱা? মই ক'লো, ৬টা বজাত। খুৰীয়ে ক'লে, ৭টা বজাত তেতিয়া আমাৰ ঘৰ আহিবা বুলি ক'লে খুৰীয়ে। ধুন ৮টা বজাত নাইট ছুপাৰত গুৱাহাটীত যাব। মই ক'লো, হ'ব তেতিয়া খুৰীয়ে ৰাতি ৭টা বজাত লগ পাম বুলি কৈ ফোন কাটিলে। দিনত খুৰীয়ে ধুনুৰ হতুৱাই মাংস ইত্যাদি বজাৰ কৰাই থৈছে ৰাতি ভাত খোৱাৰ বাবে। মই কামৰ পৰা ৬টা বজাত ঘৰ পালোহি। ঘৰত চাহ খাই ঘৰত অলপ জিৰাই ক'লো, মই যাওঁ সংগীতা খুৰীহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ মই ঘৰৰ পৰা ওলাই আহিলোঁ। ৭টা বজাত খুৰীহঁতৰ ঘৰ পালোঁ আৰু খুৰী বুলি মাত লগাই সোমাই গ'লোঁ। মোক বহিবলৈ দিলে। আৰু ধুন গুৱাহাটী যাব ওলাই আছিল। তাৰ পিছত ধুন আৰু খুৰীয়ে ক'লে, ব'লা আদিত্য, ধুনক বাছত উঠাই থৈ আহোঁগৈ। মই ক'লো, ব'লক বুলি আমি ওলাই আহিলোঁ ৰাস্তালৈ বুলি। তাৰ পিছত বাছ আহিল। ধুনু বাছত উঠিল। আমি তাক বিদায় দি আমি ঘৰমুৱা হ'লোঁ। ৮:১০ মান বজাত আমি ঘৰ পালোঁ। খুৰীয়ে আগফালৰ দৰজাখন একেকুৱে মাৰি দিলে। মই ক'লো, এতিয়াই দৰজা মাৰিলেই যে কোনোবা আলহী আহিব পাৰে। খুৰীয়ে ক'লে, নাহে আলহী ইমান দেৰিকৈ আৰু তোমাৰ বাথৰুম লাগিলে পিছফালে যাবা। মই ক'লো, হ'ব তেতিয়াহ'লে। তাৰ পিছত খুৰীয়ে টিভি লগাই দিলে। তুমি চোৱা, মই ভাত ৰান্ধোগৈ বুলি গ'ল। মই টিভি অফ কৰি খুৰীৰ ওচৰত গ'লোঁ। গৈ খুৰীক ক'লো, মই টিভি চাই ভাল নাপাওঁ, সেইকাৰণে অফ কৰি দিলোঁ। আপোনাক কিবা সহায় কৰিব লাগে যদি কওক, মই ক'লো। খুৰীয়ে ক'লে, আলুকে কাটি দিয়া তেতিয়া ক'লে খুৰীয়ে ক'লে। তাৰ অলপ পাছতে খুৰীয়ে ক'লে, চাহ বাকিম ৰ'বা বুলি খুৰীয়ে চাহ দিলে। আমি দুয়ো চাহ খালোঁ। চাহ খাই আকৌ ভাতৰ যোগাৰত লাগি গ'লোঁ আমি দুয়ো। তাৰ অলপ পিছত ভাত হ'ল। ভাত হোৱাৰ পাছত আমি ভাল বেয়া কথা পাতিলোঁ, কামৰ কথাও পাতিলোঁ। তাৰ অলপ পাছতে খুৰীয়ে শোৱাৰ কাৰণে ডাঙৰ বিচনাখন ৰেডি কৰিলে।
আৰু গাৰু দুটা দি। তেতিয়া মই ক'লোঁ, মোৰ কাৰণে ক'ত দিছে শুব? খুৰীয়ে ক'লে, মোৰ লগতে শুবা। মই ক'লোঁ, অঁ। খুৰীয়ে ক'লে, লাজ লাগে নেকি মোৰ লগত শুবলৈ? মই ক'লোঁ, নালাগে লাজ, খালি আজিলৈকে কোনো মাইকীৰ লগত শুই পোৱা নাই। তেতিয়া খুৰীয়ে ক'লে, আজি শুই চোৱা কিমান ভাল লাগে। মই ক'লোঁ, হ'ব তেতিয়াহ'লে আৰু বুলি কৈ খুৰী আকৌ ভাত খোৱাৰ বাবে যা যোগাৰত লাগিল। তাৰ অলপ পাছতে আমি একেলগে ভাত খালোঁ। ভাত খাই উঠি তামোল খাই আমি দুয়ো ভৰি হাত ধুই পাছফালৰ দৰ্জা লাইট বন্ধ কৰি শুবলৈ বুলি ওলালোঁ। খুৰী ক'লে, তুমি হাফ পেণ্ট আনিছানে নাই? মই ক'লোঁ, তলত পিন্ধি আহিছোঁ। ক'লোঁ। খুৰীয়ে ক'লে, ঠিক আছে তেনেহ'লে। খুৰীয়ে ক'লে, তুমি অলপ টিভি ৰুমতে বহা, মই শুবলৈ কাপোৰ কানি সলাই লওঁ। মই ক'লোঁ, হ'ব সলাই লওক বুলি ক'লোঁ। খুৰী চাদৰ মেখেলা পিন্ধি আছিল। খুৰীৰ দেহৰ গঠন ক্ৰমে 34-34 হয়। খুৰীয়ে কাপোৰ কানি সলাই বিচনাৰ ওপৰত আঁঠুৱাৰ ভিতৰত আছিল। মোক মাতিল, আহা বুলি। খুৰীয়ে ক'লে, দৰ্জাখন মাৰি দিবা শোৱা ৰুমৰ। মই ৰুমৰ ভিতৰত সোমাই দৰ্জাখন মাৰি দিলোঁ। খুৰীয়ে মাতিল, আহা পেণ্ট সলাই বিচনাত, মানে হাফ পেণ্ট। খুৰীয়ে তেতিয়া কাপোৰ সলাই বিচনাত বহিল। তেতিয়া খুৰীৰ পিন্ধনত আছিল পাতল পেটিকোট এটা, ব্লাউজ এটা, চেমিজ নাই, ফুল হাফ নাই, চুলি মেলি থোৱা আছিল, ফুট নাই। মই হাফ পেণ্ট খুলি বিচনাত উঠিলোঁ। খুৰীৰ বেৰৰ ফালে শোৱাক মই মুখৰ ফালে শুম। তেতিয়া বছৰৰ ঠাণ্ডাৰ দিন আছিল। আমি দুয়ো কম্বলৰ তলত আছিলোঁ। খুৰীয়ে মোৰ ওচৰত চাপি আহিল আৰু আমি দুয়ো কথা পাতি আছিলোঁ। এনেই কথা পাতি থাকোঁতে খুৰীয়ে মোৰ গালে মুখে মোহাৰি আছিল। মই তেতিয়াও ভবা নাছিলোঁ যে মোৰ লগত আজি যৌন সম্পৰ্ক হ'ব। মোৰ গালে মুখে মোহাৰি থাকোঁতে ঘপককৈ খুৰীয়ে মোৰ গালত চুমা এটা খাই দিলে। মই আচৰিত হৈ গ'লোঁ। তাৰ পিছত খুৰীয়ে ক'লে, বেয়া পালা নেকি চুমা খোৱাৰ বাবে? মই ক'লোঁ, বেয়া পোৱা নাই, আপুনি কিয় বা খালে মই বুজিব নোৱাৰিলোঁ। তাৰ পাছত খুৰীয়ে ক'লে, মই যে তোমাক বহুত ভাল পাওঁ আদিত্য বুলি বাওঁ হাতেৰে মোৰ কণীটো ধৰি দিলে। মই ক'লোঁ, কি কৰিছে খুৰী? তাৰপিছত খুৰীয়ে কম্বলখন আঁতৰাই মোৰ গাত জোৰেৰে সাবটি ধৰিল সি আৰু ওঠত চুমা খাবলৈ ধৰিলে। গালে মুখে ডিঙিয়ে মুখে চুমা খাব ধৰিলে খুৰী। লগতে ময়ো খুৰীক চুমা খাই সহযোগ কৰিলোঁ। খুৰীক মোৰ গাৰ ওচৰৰ পৰা নমাই মই খুৰীৰ গাৰ ওপৰত উঠিলোঁ আৰু তেতিয়াই খুৰীয়ে নিজৰ ব্লাউজটো নিজে খুলিলে। মই পেটিকোটটো খুলি দিলোঁ। তাৰপিছত খুৰীৰ গাত এটাও কাপোৰ নাছিল। মই তেতিয়া খুৰীৰ গোটেই গাত মুখত চুমা খাই আছিলোঁ। তেতিয়া খুৰীয়ে মোৰ লগত সহযোগ কৰি আছিল। খুৰীয়ে হাতেৰে মোৰ কাপোৰ কানি খুলি নাঙঠ কৰি পেলালে মোক। খুৰীৰ ভৰি আৰু ওচৰত বহুত বাল আছিল। মই খুৰীক ক'লোঁ, ময়ো আপোনাক বহুত ভাল পাওঁ খুৰী, কিন্তু মই সুবিধা পোৱা নাছিলোঁ আপোনাক ক'বলৈ, তাতে আপুনি মোৰ লগৰ ল'ৰা ধুনৰ মাক। তেতিয়া খুৰীয়ে ক'লে, কিয় কোৱা নাছিলা ইমান দিনে বুলি চুমা এটা দি দিলে আৰু ক'লে, ময়ো তোমাক বহুত ভাল পাওঁ বুলি ক'লে খুৰীয়ে। সেইকাৰণে তোমাক মই থাকিব মাতিছোঁ। খুৰীয়ে ক'লে, তোমাৰ এইটো ভাল ডাঙৰ কৰিছা। মই ক'লোঁ, নাজানো দেই, আৰু কি ডাঙৰ দেখিলা আপুনি? খুৰীয়ে ক'লে, তুমিতো আজি মোক ফালি দিবা। মই ক'লোঁ, তেতিয়া যদি আপুনি সহযোগ কৰে আৰু। মই খুৰীক ক'লোঁ, আপোনাৰ বুচত আৰু ভৰিত ইমান বাল যে আপুনি চাফা মানে নাকাটে নেকি? খুৰীয়ে ক'লে, এইবোৰ কৰিবলৈ সময় নাই। মই ক'লোঁ, কাইলৈ চাফা কৰি দিম বাৰু দিয়ক। খুৰীয়ে তেতিয়া ক'লে, এই 5 দিন মই তোমাৰেই, তুমি যি কৰা আৰু মোৰ কাৰণে সেই 5 দিন তুমি মোৰ স্বামী, তুমি যি ইচ্ছা কৰা। আৰু খুৰীয়ে ক'লে, এই 5 দিন তুমি মোক খুৰী বুলি নামাতিবা, দেহা বুলি মাতিবা। মই ক'লোঁ, হ'ব, তুমি মোক কি বুলি মাতিবা? মই ক'লোঁ, তেতিয়া খুৰীয়ে ক'লে, জান বুলি মাতিম। তাৰপিছত দেহাই ক'লে, মোৰ মুতিব লাগিছে। মই ক'লোঁ, ব'লা দেহা বুলি মই দেহাক দাঙি পলাত লৈ গ'লোঁ। তেতিয়া আমি দুয়োটা নাঙঠ হৈ আছিলোঁ। মুতাৰ পাছত আমি দুয়ো বিচনাত উঠিলোঁ। বিচনাত উঠি মই খুৰীৰ পিয়াকেইটা চুপি চুপি খাব ধৰিলোঁ। বহুত দেৰি পিয়াকেইটা খাই থাকিলোঁ।
ওপৰৰ পেট তল পেট চব চেলেকি চুমা খাই আছিলোঁ মই। তাৰপিছত মই খুৰীক ক'লোঁ, দেহা তোমাৰ বুচৰ ফালে আগবাঢ়ো। খুৰীয়ে ক'লে, বাঢ়া, মই ৰখিব নোৱাৰিছোঁ আৰু বুলি ক'লোঁ। তাৰপিছত মই একেবাৰতে মোৰ মালটো খুৰীৰ তলত ভৰাই দিলোঁ আৰু পূৰা কৰিবলৈ লাগি গ'লোঁ। বন্ধুসকল, তেনেকৈয়ে সেই 5 দিন 3 ৰাতিয়ে খুৰীক ইমানেই কৰিলোঁ যে আজিও সেই স্মৃতিবোৰ পাহৰিব নোৱাৰিছোঁ। এনেদৰে নতুন নতুন অসমীয়া কাহিনীসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।